Hey guys, welcome back to my channel. So যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী আছিলে যিসকলে এতিয়ালৈকে এপইণ্টমেণ্ট পোৱা নাই সিহঁতৰ বাবে ফাইনেলি এটা ভাল খবৰ আহিছে যেটো আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে ইতিমধ্যে। সো আপোনালোক যদি এলপি ইউপি হাই স্কুল আৰু হাই সেকেন্ডাৰী টেট পাছ কৰিছে দেন এটো আপোনালোকৰ বাবে এটা খুবেই ভাল খবৰ। সো এটা কথা আমি কনফিউজ হৈ আছিলো যে নতুনকৈ টেট পতাৰ আগত বিজ্ঞাপন প্ৰকাশ পাব নে টেট পতাৰ পিছতহে বিজ্ঞাপন প্ৰকাশ পাব। সো অৱশেষত আমি গম পালো যে টেট পতাৰ আগতেই আকৌ বিজ্ঞাপন প্ৰকাশ পাব অতি সোনকালে অৰ্থাৎ এই ডিসেম্বৰ মাহতে আৰু সেইখন এলপি ইউপি হাই স্কুল আৰু হাই সেকেন্ডাৰী সকলোৰে বাবে এডভাৰটাইজমেন্ট থাকিব আৰু নতুনকৈ যেহেতু টেট পতাৰ একো খবৰ এতিয়ালৈকে অহা নাই গতিকে নতুনকৈ টেট পতাৰ আগতেই বিজ্ঞাপন প্ৰকাশ পাব আৰু টেট যদিও পাতে দেন সেই সকলে এখন বিজ্ঞাপনত প্ৰকাশ পাব এইখন যিখন বিজ্ঞাপন প্ৰকাশ পাব তাত এপ্লাই কৰিব নোৱাৰিব। সো যিসকলে অতি আশাৰে সেকেন্ড ফেজৰ বাবে বাট চাই আছিলে এয়াই হ'ব সেকেন্ড ফেজৰ বিজ্ঞাপন। সো এতিয়া এটাই কথা হ'ল যাতে হাই স্কুল আৰু হাই সেকেন্ডাৰী খিনি এপ্লাই কৰাৰ পিছত যাতে এলপি আৰু ইউপি খিনিক এপ্লাই কৰিব দিয়ে যাতে ওভাৰলেপিঙৰ কোনো সমস্যা নহয় আৰু হাই স্কুল আৰু হাই সেকেন্ডাৰীত পাই যোৱাৰ পিছত যেহেতু এলপি আৰু ইউপিত আহিব নুখুজিব সো আগতে সিহঁতে পাই গ'লে আকৌ তেতিয়া আকৌ তলৰ কম নম্বৰ থকা খিনিও ভালকে এপ্লাই কৰিব পাৰিব। সো হাই স্কুল আৰু হাই সেকেন্ডাৰীৰ তুলনাত যেহেতু এলপি আৰু ইউপিৰ পোষ্টৰ সংখ্যা কম ওলাব সো সকলোৱে যাতে ভাবি চিন্তি কোনখন ডিস্ট্ৰিক্টত এপ্লাই কৰিলে মেৰিট লিষ্টত নাম হোৱাৰ সম্ভাৱনা বেছি সো সেইখিনি সতৰ্কতা অৱলম্বন কৰে যেন। সো বেষ্ট অফ লাক অল অফ ইউ। আজিৰ বাবে এইখিনি আশা কৰোঁ ভিডিঅ'টো ভাল পাব। যদি ভাল পাইছে দেন লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।